নাই ধন্যবাদ অসম চৰকাৰ, ধন্যবাদ PWD, ধন্যবাদ GMC, GMDA, ৱাটাৰ ৰিচোৰ্চ, টাউন এণ্ড কাণ্ট্ৰি প্লেনিং যে আপোনালোকে এই বছৰ যোৱা বছৰতকৈ অলপ হ'লেও বেছি পানী কৰি দেখাব পাৰিছে। বহুত বহুত ধন্যবাদ। আৰু এই ভেনিছ ৰূপী ৰুক্মিণী গাঁৱত এতিয়া আপোনালোকৰ চবকে আমন্ত্ৰণ জনাইছোঁ, আহক ইয়াত নৌকা বিহাৰ কৰক আহক। আৰু খুব ভাল লাগিছে, খুব আমি একদম নথৈ আনন্দিত চৰকাৰখন লৈ পেলাই, খুব ধুনীয়া কাম কৰিছে ইয়াত। দাদা এতিয়া হয়তো মৃগেন শৰণীয়ে হওক বা GMC বিষয়ববীয়াসকলে AC ৰুমত শুই আছে। দুৰ্যোগত কিন্তু যিসকল সাধাৰণ জনতা আছে ভুগি আছে, এবাৰ খবৰ ল'ব আহিছে জানো? খবৰ লোৱা বাদ দিয়ক, ৰুক্মিণী গাঁৱৰ ৰাইজে বছৰকে বছৰ যোৱা ইয়াত কোনো পানী নোহোৱা জেগা এটাত পানী কৰি দিছে। আমি বছৰকে বছৰ খালি এটাই অনুৰোধ জনাই আছোঁ যে বাহিনী নৈখন খান্দি দিয়ক, বাহিনী নৈখন খান্দি দিয়ক। তেওঁলোকে ব্ৰহ্মপুত্ৰ খান্দিব পাৰে, আমুক খান্দিব পাৰে, তামুক খান্দিব পাৰে, পুখুৰী খান্দিব পাৰে, কিন্তু এই বাহিনী নৈখন খান্দি দিব নোৱাৰে, কাৰণ সেইজনী ক্ষীৰতী গাইছে। প্ৰতি বছৰে কোটি কোটি টকা সেইখন চাফা কৰাৰ নামত চেংচন হ'ব। এবাৰ যদি খান্দি দিয়ে গোটেই কাৰবাৰটোৱে বন্ধ হৈ যাব। এইবাৰ ৰুক্মিণী গাঁৱৰ ৰাইজ আৰু মনে মনে নাথাকে। ইমান দিনে আমি ভদ্ৰতাৰে কথা পাতিছিলোঁ, এইবাৰ অভদ্ৰামিত নামি আমি। আৰু এটা কথা আপুনি কোটি কোটি কথা কৈছে, যিহেতু চৰকাৰ এখনে GMC নলা নৰ্দমা চাফা কৰাৰ নামত, পদপথ নিৰ্মাণ কৰাৰ নামত, উৰণ খুজি নিৰ্মাণ কৰাৰ নামত কোটি কোটি টকা খৰচা কৰিছে ঠিকে, কিন্তু আজিলৈকে কিন্তু কৃত্ৰিম বানপানী ৰোধ কৰিব পাৰিছে? এই ৰুক্মিণী গাঁৱৰ বানপানী চাওক না, এইখন 130 কোটি টকা দি পেলাই 9 মাহত এখন ফ্লাইঅভাৰ বনাই দেখুৱাইছে। 5 বছৰ আগলৈকে ইয়াত বানপানী হোৱা নাছিলে। ইয়াত এই বানপানীৰ সমস্যাটো সমাধান নকৰি যাতে বৰমূৰীয়া ওপৰেদি পাৰ হৈ যাব পাৰে আৰু এই ৰাইজৰ আগত যাতে মুখ পুলুকা মাৰি পেলাই ইয়াত লুকাই থাকিব নালাগে ৰাস্তাদি পাৰ, সেইকাৰণে এখন ফ্লাইঅভাৰ বনাইছে। নহ'লে ফ্লাইঅভাৰখনৰ পাৰপাছ কি আপুনি চাওক, গোটেই ফ্লাইঅভাৰৰ ওপৰত ট্ৰেফিক জাম হৈ বন্ধ হৈ পৰি আছে। এই ফ্লাইঅভাৰখন কি উন্নয়ন নেকি? কি ছল্ভ কৰিলে আপোনাৰ প্ৰব্লেম? বানৰ প্ৰব্লেম ছল্ভ এই ফ্লাইঅভাৰখন দি নহয়তো। 110 কোটি 130 কোটি টকা খৰচ কৰি 9 মাহত এখন তেওঁলোকে ফ্লাইঅভাৰ বনাব পাৰে, কিন্তু যোৱা 6 বছৰে এই বানপানীৰ সমস্যাটো ৰুক্মিণী গাঁও সমাধান কৰিব পাৰে। কিয়? তেওঁলোকে সেইখন দিছপুৰ কেপিটেল কমপ্লেক্স ওখ কৰিলে, ছুপাৰ মাৰ্কেটৰ ফ্লাইঅভাৰ বনালে আৰু লাষ্ট গেটত এটা ক্লক টাৱাৰ বনালে। সেইকেইটা বস্তু বনোৱাৰ পিছত প্ৰাকৃতিক ৰূপত ইয়াৰ পৰা পানী ওলাই যোৱা সকলো বাট তেওঁলোকে বন্ধ কৰি পেলালে। দিছপুৰ বচাও, ৰুক্মিণী গাঁও ডুবাও মিছন সেইটোৱে নেকি? সেইটোৱে উন্নয়ন আপোনালোকৰ? চাওকচোন, মানে এনেকুৱা এটা পানীৰ এটা সমস্যা, ইমান পানীৰ সমস্যা উলিয়াৰ অসুবিধা হৈছে। চৰকাৰেতো উন্নয়ন বুলি কৈয়ে থাকে, কিন্তু বৰ্তমান এতিয়া মানুহ চাওকচোন, মানে কঁকালৈ এতিয়া পানী আহিছে। এতিয়া কি কৰিম, উপায়তো নাই। আমি হ'লে কৰ্ম কৰা মানুহ, কৰ্ম নকৰিলে আমি ক'ত মানে খাব পাম? কিন্তু বৰষুণৰ কৃত্ৰিম বানপানীৰ কাৰণে ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছে। হয়, এতিয়া আবদ্ধ ঘৰত হৈ থাকিলেও মানে আমাৰ অসুবিধা, বহুত অসুবিধা আহি পৰে সৰু মানুহৰ শ্ৰেণীৰ। উন্নয়ন হৈছে জানো খুৰা? উন্নয়ন বৰ্তমানলৈকে দেখাত বৰ্তমান হোৱা নাই উন্নয়ন। এটা দলং ঘাট হৈছে দিয়কচোন, কৃত্ৰিম ৰোধ কৰিব পৰা নাই আজিলৈকে।